ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি কৰি আছা বাৰু? বিদ্যালয়লৈ আহিবলৈ পোৱা নাই, ভাল লগা নাই নিশ্চয়, নহয় জানো? মোৰো ভাল লগা নাই, আৰু সেইবাবেই এই ফুলৰ লগতে সময়খিনি অতিবাহিত কৰিছোঁ। তোমালোকৰ লগত যিখিনি সময় দিব পাৰিছোঁ সেইখিনি সময় এতিয়া বিদ্যালয় বন্ধ, গতিকে আমি কি কৰিম? তোমালোকক লগ নাপাওঁ, ভালো নালাগে। সেইবাবে অকণমান ফুলৰ লগত সময় অতিবাহিত কৰিছোঁ, আৰু তোমালোককো এই বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে সময়বোৰ এনেই অবাবত নষ্ট নকৰিবা, কাৰণ সময় অমূল্য ধন বুলি কোৱা হয়। এই সময় যেতিয়া গুচি যাব, আমি আকৌ সেই সময়খিনি পুনৰাই জীৱনত কেতিয়াও নাপাওঁ। গতিকে এই সময়খিনি আমি যেনেদৰে হওক ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। গতিকে তোমালোকেও অবাবত সময়খিনি নষ্ট নকৰিবা। যিকোনো এটা উদ্ভাৱনী কামত মনবোৰ মেলা, কিবা এটা কৰিবলৈ চেষ্টা কৰা। সেই তেনেধৰণে সহপাঠ্যক্ৰম হিচাপতে তোমালোকে ভাবি ঘৰতে এনেকৈ ফুলৰ লগতে হওক, ঊল গোঁঠা, ৰুমালত ফুল তোলা, তেনেধৰণৰ কামবোৰত ব্যস্ত থাকা, ঘৰুৱা কামত ব্যস্ত থাকা। গতিকে মই সেই তেনেধৰণৰ সহপাঠ্যক্ৰম হিচাপত আকৌ বেলেগ বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ঊল গোঁঠাৰ পৰা, ৰুমালত ফুল তোলাৰ পৰা আদি কৰি যিমানখিনি পাৰোঁ তোমালোকক দিবলৈ চেষ্টা কৰিম। বিদ্যালয়ত ৰুমালত ফুল তোলা তোমালোকক দেখুৱাইছিলোঁৱেই, কিন্তু এতিয়া অকণমান ভিডিঅ' আকাৰত তোমালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে? এই ফুলডাল মই এটা ডাল পুতিছিলোঁ, এনেধৰণে এই ডালটো পুতিছিলোঁ। চোৱা, এইখিনি, এইটো ডাল, এইখিনি লৈ এইটো ডাল, এইটো পুতিছিলোঁ। এই ডালটো পুতাৰ ফলত দেখিছা, এই আগটো কাটা আছে। এইখিনি ডাল পুতিছিলোঁ। ইয়াৰ পৰা গোবৰ, মাটি, বালি এইবোৰত ইয়াতে লগাই দিছিলোঁ। সেইবোৰ লগাই এই মাটি তৈয়াৰ কৰিছিলোঁ, আৰু ইয়াতে অকণমান এই ধানৰ পতান বুলি কয়, এনেধৰণৰ এইবোৰ বস্তু দিছিলোঁ, দি এইটো তৈয়াৰ কৰিছিলোঁ। এনেকৈ এই ফুলৰ টাবটো ভাল লাগিছে। এতিয়া এইবোৰতো এতিয়া কলি আহিব, এয়া কলি আহিব এতিয়া। এইটো প্ৰথমতে আহি গ'ল, ভাল লগা হৈছে। চোৱাচোন কি ভাল লাগিছে। তোমালোকৰ ভাল লাগিছে নাই বাৰু? এইটো পুতিছিলোঁ, এয়া চোৱা, ইমান অকণমানি ডালটোতে ইমানখিনি ফুল ফুলিছে। আকৌ ফুলিব, ডাঙৰ হৈ যাব। এইটো ডাল একেবাৰে অকণমানি আছিলে। চোৱাচোন, দেখিছানে? এইখিনি ডাল আছিলে, ইয়াৰ পৰাই এইখিনি ফুলিছে। ভাল লাগিছে, নহয় জানো? তোমালোকেও এনেধৰণৰ অকল এইটোৱে যে ল'বা এইটো নহয়, আৰু দেখাই আছোঁ মই তোমালোকক, তেনেধৰণে তোমালোকে চেষ্টা কৰিবা। এইটো চন্দ্ৰমল্লিকাৰ গছ, ফুলৰ গছ। তোমালোকে চোৱা, এয়া যোৱা বছৰৰ গছ আছিলে মোৰ। ইয়াৰে ঠানিবোৰ এনেকৈ কাটিব লাগিব। এনেদৰে কাটিব লাগে। এয়া চোৱা, পাতবোৰ নোহোৱা কৰি দিছোঁ, অকল আগখিনি ৰাখিছোঁ। দেখিছানে? আগখিনি ৰাখিছোঁ। এটা পাত্ৰত এনেকৈ বালি লৈছোঁ, অকল বালি, ঘৰ বনোৱা বালি। এয়া ঘৰ বনোৱা বালি, দেখিছানে? অকল বালি ল'বা, লৈ ভৰ্তি কৰি ল'ব লাগে। ভৰ্তি কৰি ল'ব পাৰা, এনেকৈ সোমাই দিবা। অকল বালি। মোৰ অলপ বালি কম হৈছে, অকণমান ভৰাই দিম বাৰু মই অলপ পিছতে। এয়া চোৱা,
এনেকৈ ইয়াতে লাহে লাহে পানী দিব লাগিব। পানীখিনি তললৈ সোমাই যাব। তলত ফুটা আছে, ইয়াৰে তলত আমি ফুটা কৰিছোঁ, গতিকে এই ফুটাবোৰেৰে পানীটো গোটেই ওলাই যাব আৰু এইটো ছাঁ জেগাত ৰাখি থ'ব লাগিব। মাজে মাজে পানীটো যেতিয়া শুকাই যোৱা যেন পাবা তেতিয়া অকণমান পানী দিবা, ইমান পানী নিদিবা পিছত। প্ৰথমবাৰ কিন্তু বেছিকৈ পানী দিব লাগে। পানীটো শুকাই যাব চোৱা, শুকাই গৈ আছে, পানীবোৰ গৈ আছে শুকাই যাই থকা নাই, তলেৰে ওলাই গৈছে। এয়া তলেৰে পানীটো ওলাই গৈছে। এইটো পটত মই 15 দিন আগতে এনেকৈ পুতিছিলোঁ। পুতাৰ পিছত আজি মই এইটো ৰিপৰ্ট কৰিম চাবা। অকল বালি আছিলে, ইয়াতেও অকণমান পানী দি ল'ব লাগিব দেই। অকণমান পানী দি ল'লোঁ। এয়া চোৱা কি সুন্দৰ পুলি হৈছে, নহয় জানো? এয়া পুলি হৈছে। এতিয়া মই ইয়াতে গোবৰ, মাটি এনেদৰে অলপমান সাৰ দিছোঁ। সাৰ মানে ঘৰত বনোৱা সাৰেই আছিলে, চব্জিৰ বাকলিৰ পৰা বনোৱা সাৰ। তেনেদৰে এইটো তৈয়াৰ কৰি লৈছিলোঁ মই। ইয়াতে এতিয়া এইটো পুলি পুতি দিম, ঠিক আছে? দেখিছা? আৰু এটা দিওঁ ইয়াতে পুতি, দুটা দিলে ভাল লগা হ'ব। এইটো যেতিয়া ফুল ফুলে তোমালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে? এনেদৰে মইতো বনোৱা হৈ গ'ল। এতিয়া পানী দিম। চোৱা, প্ৰথম দিনা পানী ফুল কৰি দিব লাগে, ভৰ্তি কৰি। তাৰপিছত যিমান প্ৰয়োজন সিমান পানীয়ে দিব লাগে। প্ৰথম দিনা পানীটো তলেৰে ওলাই যাব লাগিব, কাৰণ তলত ফুটা আছে আৰু ফুটাটোৰ ওপৰত শিল এটুকুৰ দি লৈছিলোঁ। সেই ফুটাৰে পানীটো ওলাই যাব আৰু ছাঁ জেগাত এদিনৰ বাবে বা দুদিনৰ বাবে ৰাখিম। তাৰপিছত সুন্দৰকৈ ইয়াতে কেইদিনমান পিছতে জোপোহা হৈ উঠিব আৰু ফুল ফুলিব। আৰু এইকেইটা পুলি বেলেগ টাবত পুতিবলৈ চেষ্টা কৰিম। তোমালোকক পিছত বাৰু ফুল যেতিয়া হয় তেতিয়া আকৌ দেখাবলৈ চেষ্টা কৰিম দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ। তোমালোকে ভাল পালা নে জনাবা কমেণ্ট কৰি, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা, ঠিক আছে? এই পানীবোৰ ওলাই গ'ল, দেখিছানে? পানীবোৰ ওলাই গৈ আছে। এয়া নমস্কাৰ। লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিন্তু দেই।